হেল্ল' গাইছ, এয়া মই নিজে বনোৱা ঘৰত বাকচটো সম্পূৰ্ণ ভাল হোৱা নাই। এইটো চাইণ্টিফিক বৈজ্ঞানিক পদ্ধতিৰ বাক্সা হোৱা নাই সম্পূৰ্ণ। এইটো বেলেগ মিস্ত্ৰীৰ দ্বাৰা বা অনলাইনত অৰ্ডাৰ কৰি অনাটো বেছি ভাল। এয়া মোৰ মৌ বাহটো, ইয়াৰ পৰা মই ডিভিজন কৰি বহুতলৈকে বনাম, বহুত বাক্সা বনাম, 10-15টা। বৰ্তমান মই আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা প্ৰচেছটো ভিতৰৰ ফালে। বহুতে নাজানে মৌৰ বাক্সা কেনেকুৱা, মৌ পালন কেনেকৈ কৰিব লাগে। এনে সাধাৰণ বাক্সা বনাই দিয়ে, তাতে মৌৰ বাহা হোৱা বুলি ভাবি লয়, ৰসটো হ'ল বুলি, কিন্তু তাৰ ভিতৰৰ মেইন প্ৰচেছটো কেনেকুৱা বুজি নাপায়। মই এনে দেখুৱাই আছোঁ আপোনালোকক সাধাৰণভাৱে মৌৰ বাহাটো। বন্ধুসকলে চাই লওক, ভিতৰত আছে, ভিতৰৰ ভাগটো এইটো হেৰি বুলি মধুকক্ষটো হ'ল এইটো মাজৰটো, আৰু তলৰটো হ'ল ব্ৰড চেম্বাৰ বুলি কয়, এইটো শিশু কক্ষ বুলি কয় তলৰটো। ভিতৰত বনাই আছে চাকটো। বন্ধুসকল এনেকুৱা, মই পিছত ভালদৰে দেখুৱাম আপোনালোকক যেতিয়া ৰস হয়, ৰসটো যেতিয়া আমি হেৰি কৰিম তেতিয়া আপোনালোকক দেখুৱাম। ধন্যবাদ।